মামৰণিত মামৰণি যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত মামৰণি সমন্বয় কাপ ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ অনুষ্ঠান খেলৰ শুভাৰম্ভ কৰে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে। তিনিচুকীয়া জিলাৰ মামৰণিত মামৰণি যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ মামৰণিবাসী ৰাইজৰ সহযোগত আজিৰে পৰা অহা 9 নৱেম্বৰ তাৰিখলৈকে আয়োজিত তৃতীয় বাৰ্ষিক মামৰণি সমন্বয় কাপ ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। প্ৰথম দিনাই অসম বেটেলিয়ন কামাণ্ডো ফ'ৰ্চ আৰু দুলীয়াজানৰ তামৰাং FC এটি দলৰ মাজত আড়ম্বৰপূৰ্ণভাৱে খেলখন অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰায়িত হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। খেল পৰিচালনা সমিতিৰ সভাপতি বগাধৰ মৰাণে খেলৰ পতাকা উত্তোলন কৰে। বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে সম্পাদক আকাশ মৰাণে। ফুটবল খেলখনৰ শুভ উদ্বোধন কৰে অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে। মামৰণি যুৱ সংঘ উদ্যোগত লগতে বৃহত্তৰ মামৰণিবাসী ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক মামৰণি কাপৰ এক নতুন সংস্কৰণ মামৰণি সমন্বয় কাপ 2025 আমি আৰম্ভ কৰিছোঁ। আজি অৰ্থাৎ 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰ তাৰিখলৈকে আমি এই মামৰণি ৰাজহুৱা খেলপথাৰত আমাৰ খেলখন আমি অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথমটো দিনৰ আমাৰ প্ৰথমটো কাৰ্যসূচী পতাকা উত্তোলন স্মৃতি তৰ্পণ লগতে আমাৰ হিয়াৰামঠু প্ৰয়াত জুবিন গাৰ্গ মহোদয়ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি ইতিমধ্যে আগবঢ়াই নিছোঁ। পৰৱৰ্তী আমাৰ কাৰ্যসূচী আমাৰ খেল উদ্বোধন কৰিবলৈ আমি নিমন্ত্ৰণ জনাই থৈছোঁ অসম অলিম্পিক সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ মহোদয়। আজি আমাৰ প্ৰথমখন খেলত আৰম্ভণি খেলখন খেলিব আমাৰ বেটেলিয়ন কামাণ্ডো বনাম তামাং FC দুলীয়াজান তামাং FC। গতিকে সকলো ৰাইজকে আমাৰ এই খেলখন উপভোগ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। সংঘৰ উদ্যোগত আয়োজিত তৃতীয় বাৰ্ষিক মামৰণি সমন্বয় কাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা এক আড়ম্বৰপূৰ্ণ পৰিস্থিতিত অনুষ্ঠিত হৈছে আৰু আজি প্ৰথম দিনাই অসম আৰক্ষীৰ কামাণ্ডো আৰু দুলীয়াজানৰ এটি দলে ইয়াত উদ্বোধনী খেলখনত অংশগ্ৰহণ কৰিছে। এই খেলখন উদ্বোধন কৰিবলৈ পাই মই আনন্দিত হৈছোঁ। মামৰণিৰ দৰে এটি অঞ্চলত এই গ্ৰাম্যাঞ্চলত ইয়াৰ যুৱকসকলে এই উন্নত মানদণ্ডৰ প্ৰতিযোগিতাখন যি এক প্ৰক্ৰিয়াৰে আৰম্ভ কৰি আজি তৃতীয় বৰ্ষত ভৰি দিছে, মই তেওঁলোকক অভিনন্দন জনাইছোঁ। আৰু এই প্ৰতিযোগিতাখন দীঘলীয়া হওক আৰু ৰাইজৰ যি প্ৰত্যাশা ইয়াৰ পৰা উন্নত মানদণ্ডৰ প্ৰতিভাৰ সৃষ্টি হওক।